নমস্কাৰ ডিপি এছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা সাধু কথা ক'ব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আপোনালোকে যদি সাধুটো ভাল পায় চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। অতিকৈ সঞ্চয় কৰা শিয়ালৰ কথা। এসময়ত এখন হাবিত এটা শিয়াল আছিল। এদিন সি ভোকাতুৰ হৈ হাবিত ঘূৰি ফুৰিছিল। সেই হাবিৰ মাজেদিয়ে এটা ব্যাধে ধনু আৰু বিহনা কাঁড় লৈ চিকাৰ কৰিবলৈ আহি আছিল। ভাল চিকাৰ বিচাৰি বনত ঘূৰি ফুৰোঁতেই সি হঠাতে এটা বনৰীয়া গাহৰি দেখিলে। গাহৰিটোৱে চিকাৰীজনক দেখিয়েই চিধাই খেদি আহিল। চিকাৰীজনেও তৎক্ষণাৎ ধনুত শৰ জুৰিলে আৰু গাহৰিটোক লক্ষ্য কৰি শৰ মাৰি পঠিয়ালে। শৰডাল গাহৰিটোৰ গাত লাগিল ঠিকেই, কিন্তু তৎসত্ত্বেও সি আহি চিকাৰীজনক তীব্ৰ খুন্দা এটা মাৰিলে। তেওঁ পৰি গ'ল। তাৰ পাছত দুয়োৰে দবৰা দবৰি লাগিল। সেই দবৰা দবৰিৰ মাজতে সেইফালেৰে আহি থকা এডাল সাপ সিহঁতৰ গছকত মৰা পৰিল। আঘাতপ্ৰাপ্ত হ'লেও বনৰীয়া গাহৰিটোৱে চিকাৰীজনক আক্ৰমণ কৰিয়ে থাকিল আৰু শেষত তাক খুচি মাৰি পেলালে। কিন্তু সি নিজেও বাচিব নোৱাৰিলে, কাৰণ বিষ লগা কাঁড়ডালৰ পৰা বিষ তাৰ গাত প্ৰৱেশ কৰিলে আৰু সেই বিষেই মাৰাত্মক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰাত অলপ সময়ৰ পাছত গাহৰিটো মৰি থাকিল। তেনে সময়তে সেই ভোকাতুৰ শিয়ালটো আহি তাত উপস্থিত হ'লহি। একেলগে ইমানকেইটা মৰাহ দেখি তাৰ বৰ ভাল লাগিল। সি ভাবিলে যে প্ৰকাণ্ড গাহৰি আৰু মানুহটোৰ মাংসৰে যথেষ্ট দিন সি চলিব পাৰিব, আনকি সাপডালেৰেও এদিন যাব। সেইখিনি সাঁচি থৈ এতিয়া বাৰু পৰি থকা ধনুখনৰ গুণডালেৰেই ভোগ পলোৱা যাওক। সেইবুলি সি ধনুৰ গুণডাল কামুৰিবলৈ ধৰিলে। একোবত গুণডাল ছিঙি গ'ল আৰু বেঁকা হৈ থকা ধনুৰ মাৰিডালে তাক চটককৈ জোৰেৰে আঘাত কৰিলে। একে আঘাততে সি গৈ সিপুৰি পালেগৈ। গাহৰি, মানুহ আৰু সাপৰ মাংসৰ ভোজ আৰু শিয়ালটোৰ খোৱা নহ'ল।